তুমি তোমাৰ জীৱন যাত্ৰাৰ কাৰ্যক্ৰমবিলাক আগতে স্থিৰ কৰি লোৱা। দেখিবা এসময়ত সিয়ে তোমাক মানুহ কৰি তুলিব। আপুনি যদি সেই মানুহজনক বিচাৰি আছে যিজনে আপোনাৰ জীৱন সলনি কৰিব, তেনেহ'লে আইনাত নিজকে চাই লওক। মানুহ সফল তেতিয়া হয় যেতিয়া জগতক নহয় বৰঞ্চ নিজক সলনি কৰিবলৈ আৰম্ভ কৰে। আজি যদি তুমি সময়ৰ মূল্য বুজি তোমাৰ কৰিবলগীয়া কামবোৰ কৰি যোৱা, তেন্তে আহি থকা সময়বোৰ তোমাৰেই হ'ব। যিজন মানুহ মনৰ পৰা নিজকে সুখী নাভাবে, সেইজন মানুহ ৰাজপ্ৰসাদত থাকিলেও সুখী নহয়। কিছুমান কথা নিজে সহ্য কৰিবলৈ শিকিব লাগে, কাৰণ আমাৰ মাজতো এনেকুৱা বহুত ভুল আছে যাক আনেও সহ্য কৰি আহিছে। জীৱন যুদ্ধত পৰি নাযাবলৈ হ'লে সদায় নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে। সফলতা কেৱল দুটা কলাৰ ওপৰত নিৰ্ভৰ কৰে, আৰু সেই কলা দুটা হৈছে চেষ্টা আৰু পৰিশ্ৰম। জীৱনত সুখী হ'বলৈ হ'লে যিবোৰ ভাল পায় সেইবোৰক পাবলৈ চেষ্টা কৰক, নতুবা জীৱনত যি আছে তাক ভাল পাবলৈ শিকি লওক।